এই মন্তব্যবিলাক হাগ্ৰামা মহিলাই কৰিব পাৰে, মই নোৱাৰোঁ। মই কোনোদিনেই কোৱা নাই যে BPFৰ আজি সিট কমি যায় আছে। চ' BPFৰ কি হ'ব, শেষ হ'ব না থাকিব? আজি এই কথাবিলাক বড়োলেণ্ডৰ ৰাইজে সিদ্ধান্ত ল'ব। আৰু বেছি দিন নাই, একমাহ পিছত ইলেকশ্যন হ'ব, তেতিয়াতো গমেই পাই যাব। BTRৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই আমি এটা প্ৰশ্ন কৰিছিলোঁ মিত্ৰতাক লৈ, যে UPPL আৰু BPFৰ মিত্ৰতাক লৈ। তেওঁ কিন্তু এপচুক লৈ এটা তুচ্ছতাচ্ছিল্য মন্তব্য কৰিছিল। নিশ্চয় আপুনিও সেই কথাটো গম পাইছে, কিবা ক'ব বিচাৰে নেকি এই সন্দৰ্ভত? চাওক, বহুত মানুহৰ কথা কোৱাবিলাক বেলেগ। কোনোবাই কিবা কথা বুজি পাই কয়, বুজি নাপায় কয়। তো এই কথাবিলাকৰ বহুত বেছি গুৰুত্ব নাই। এতিয়া এইটো বুমটো ওচৰত লৈ অহাৰ লগে লগে কথা ক'ব লাগে বুলি ভাবি যায়, তো বহুত কথাটো ক'ব বিচাৰে। আৰু কিছুমান মানুহৰ অলপ মনতো থাকে, অলপ দুটা কথা ক'ব পাৰিলে ভাল হয়। আজিৰ সংবাদ কিন্তু কথাটো মানুহে হ'ল কি, এইটো পক্ষী মৰি ৰৈ মানুহ মৰে কয়, বাক্য এটা ওলাই যোৱাৰ পিছত ক'ত কি হয় এইটো পিছতে গম পাব। যোনে নকওক কিয়, তেওঁক বুলি নাই, এইটো চাওক, এতিয়া হাগ্ৰামা মহিলাই ডাঙৰে কিমান ডাঙৰ কথা কৈ দিয়ে, যিটো কথা মানে সমাজত মানে এটা নেগেটিভ এটা কি কয় পৰিৱেশ এটা সৃষ্টি কৰি দিয়ে। চ' এই কথাবিলাকতো তেখেতে কোনোদিন মানে কৰা নাই। চ' এইকাৰণে আজি যোনে ৰাজনীতি কৰিব আহিছে, যোনে সমাজত কাম কৰিবলৈ আহিছে, ঘৰৰ বেৰৰ চাৰিসীমাৰ ভিতৰত যি কথা কয় এইটো বেলেগ কথা। কিন্তু সামাজিক এটা স্থানত আহি বা সমাজৰ কাৰণে কিবা এটা কথা ক'লে সেইটো চবে অলপমান জুখি মাফি অলপ পাৰ্লিয়ামেণ্টাৰীন কথাবিলাক ক'লে বহুত বেছি ভাল পাম। চবক ইতিমধ্যে ধৰিবই আৰু চব কথা এইবিলাক চলি থাকিব। আৰু এই মন্তব্যবিলাক হাগ্ৰামা মহিলাই কৰিব পাৰে, মই নোৱাৰোঁ। মই কোনোদিনেই কোৱা নাই যে BPFৰ আজি সিট কমি যায় আছে। চ' BPFৰ কি হ'ব, শেষ হ'ব না থাকিব? আজি এই কথাবিলাক বড়োলেণ্ডৰ ৰাইজে সিদ্ধান্ত ল'ব। আৰু বেছি দিন নাই, একমাহ পিছত ইলেকশ্যন হ'ব, তেতিয়াতো গমেই পাই যাব। BTRৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই আমি এটা প্ৰশ্ন কৰিছিলোঁ মিত্ৰতাক লৈ, যে UPPL আৰু BPFৰ মিত্ৰতাক লৈ। তেওঁ কিন্তু এপচুক লৈ এটা তুচ্ছতাচ্ছিল্য মন্তব্য কৰিছিল। নিশ্চয় আপুনিও সেই কথাটো গম পাইছে, কিবা ক'ব বিচাৰে নেকি এই সন্দৰ্ভত? চাওক, বহুত মানুহৰ কথা কোৱাবিলাক বেলেগ। কোনোবাই কিবা কথা বুজি পাই কয়, বুজি নাপায় কয়। তো এই কথাবিলাকৰ বহুত বেছি গুৰুত্ব নাই। এতিয়া এইটো বুমটো ওচৰত লৈ অহাৰ লগে লগে কথা ক'ব লাগে বুলি ভাবি যায়, তো বহুত কথাটো ক'ব বিচাৰে। আৰু কিছুমান মানুহৰ অলপ মনতো থাকে, অলপ দুটা কথা ক'ব পাৰিলে ভাল হয়। আজিৰ সংবাদ কিন্তু কথাটো মানুহে হ'ল কি, এইটো পক্ষী মৰি ৰৈ মানুহ মৰে কয়, বাক্য এটা ওলাই যোৱাৰ পিছত ক'ত কি হয় এইটো পিছতে গম পাব। যোনে নকওক কিয়, তেওঁক বুলি নাই, এইটো চাওক, এতিয়া হাগ্ৰামা মহিলাই ডাঙৰে কিমান ডাঙৰ কথা কৈ দিয়ে, যিটো কথা মানে সমাজত মানে এটা নেগেটিভ এটা কি কয় পৰিৱেশ এটা সৃষ্টি কৰি দিয়ে। চ' এই কথাবিলাকতো তেখেতে কোনোদিন মানে কৰা নাই। চ' এইকাৰণে আজি যোনে ৰাজনীতি কৰিব আহিছে, যোনে সমাজত কাম কৰিবলৈ আহিছে, ঘৰৰ বেৰৰ চাৰিসীমাৰ ভিতৰত যি কথা কয় এইটো বেলেগ কথা। কিন্তু সামাজিক এটা স্থানত আহি বা সমাজৰ কাৰণে কিবা এটা কথা ক'লে সেইটো চবে অলপমান জুখি মাফি অলপ পাৰ্লিয়ামেণ্টাৰীন কথাবিলাক ক'লে বহুত বেছি ভাল পাম। চবক ইতিমধ্যে ধৰিবই আৰু চব কথা এইবিলাক চলি থাকিব। আৰু